এজন মানুহে ৰুলে এখন অৰণ্য শুনিবলৈ নিশ্চয় আচৰিত লাগে, কিন্তু এয়াই বাস্তৱ। এজোপা দুজোপাকৈ ৰুলে প্ৰায় 40 নিযুত গছ। দেখাত সাধাৰণ যেন লগা ব্যক্তিজনে দাঙি ধৰিলে এক অসাধাৰণ ব্যক্তিত্ব। ব্যক্তিজনক এতিয়া সকলোৱে চিনি পায়, বিভিন্ন জনৰ বাবে আদৰ্শ তেওঁ। কিন্তু এজন মানুহে কেনেকৈ এখন অৰণ্য ৰোপণ কৰিলে? বহু বছৰ পূৰ্বে মাজুলীৰ এজন বিশেষ কিশোৰৰ মনত উদয় হৈছিল বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ আপ্ৰাণ হেঁপাহ। জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এডোখৰ চৰ অঞ্চলত অত্যাধিক সৰ্পৰ মৃত্যুৰ ঘটনাই আৱেগিক কৰি তুলিছিল প্ৰকৃতিপ্ৰেমী কিশোৰজনক। কিশোৰজনে তাত বসবাস কৰা জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ লৈ এই সৰ্পসমূহ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ। তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত ৰোপণ কৰিছিল এজোপাৰ পাছত আনজোপাকৈ বাঁহগছ আৰু সময়মতে লালন পালন কৰিছিল বাঁহগছসমূহ। এনেদৰেই কিশোৰজনে দীৰ্ঘ সময় ধৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ অঞ্চলত ৰোপণ কৰি গ'ল এজোপাৰ পাছত আনজোপাকৈ গছ। এনেদৰে সুদীৰ্ঘ 30 বছৰত সৃষ্টি হ'ল এখন অটব্য অৰণ্য। 2015 চনত ভাৰত চৰকাৰে ব্যক্তিজনক প্ৰদান কৰিলে পদ্মশ্ৰী সন্মান। এনেদৰে বিশ্ববাসীৰ ওচৰত তেওঁ পৰিচিত হ'ল অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ৰূপে। সাম্প্ৰতিক সময়ত অত্যাধিক জনসংখ্যাৰ ফলত সৃষ্টি হোৱা বনাঞ্চল ধ্বংসৰ সময়তেই অৰণ্য মানৱ যাদৱ পায়েঙে দাঙি ধৰিলে সোঁতৰ বিপৰীতে এখন ব্যতিক্ৰমী ছবি। বৰ্তমান যাদৱ পায়েঙৰ মূলাইকাথনি অৰণ্যত বিভিন্ন মূল্যৱান গছৰ লগতে বন্যপ্ৰাণীৰ সন্ধান পোৱা গৈছে। এই অৰণ্যখন হাতী, বাঘ, হৰিণ আৰু অন্যান্য প্ৰাণীৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈছে। জানিব পৰা মতে বৰ্তমান যাদৱ পায়েঙে অসমত সেউজীকৰণৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন NGO-সমূহৰ সৈতে কাম কৰি আছে। আহক আমি প্ৰতিজন অৰণ্য মানৱৰ এই মহান প্ৰচেষ্টাত একোজন অংশীদাৰী হওঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।